নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আছামিজ কালচাৰ ইউটিউব চেনেল। বন্ধুসকল, আজি আমি অসমৰ তিনিজন জনপ্ৰিয় ইউটিউবাৰ বেতাল, নিপু আৰু ৰূপজ্যোতি মহন্তৰ জীৱনৰ কিছু নজনা কথা এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তেওঁলোকৰ প্ৰকৃত পৰিচয় জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। প্ৰথমে আমি আলোচনা কৰিম বেতালৰ বিষয়ে। বেতালৰ প্ৰকৃত নামটো হৈছে হৃষিকেশ শৰ্মা। তেওঁৰ জন্ম হৈছিল 1996 চনৰ 13 আগষ্ট তাৰিখে অসমৰ নলবাৰী জিলাত। তেওঁৰ বৰ্তমান বয়স হৈছে 26 বছৰ। এইবাৰ আমি আলোচনা কৰিম সকলোৰে মৰমৰ নিপুৰ বিষয়ে। নিপুৰ সম্পূৰ্ণ নামটো হৈছে নিপু আহমেদ। তেওঁৰ জন্ম হৈছিল 1998 চনৰ 8 অক্টোবৰ তাৰিখে। বৰ্তমান তেওঁৰ বয়স হৈছে 24 বছৰ। বন্ধুসকল, এইবাৰ আমি আলোচনা কৰিম ৰূপজ্যোতিৰ বিষয়ে। ৰূপজ্যোতিৰ সম্পূৰ্ণ নামটো হৈছে ৰূপজ্যোতি মহন্ত। তেওঁৰ জন্মৰ তাৰিখ হৈছে 22 জানুৱাৰী। বন্ধুসকল, আপোনালোক সকলোৱে জানেই যে বেতাল আৰু নিপুৱে ওলা কেজি নামৰ চেনেলটোত একেলগে কাম কৰে আৰু এই চেনেলটোৰ বাহিৰেও আফ্ৰিকান ভালুক নামৰ আন এটা চেনেল আছে, য'ত তেওঁলোকে ব্লগিং ভিডিঅ' আপলোড কৰে। নিপু, বেতাল আৰু ৰূপজ্যোতি এই তিনিওজন এই চেনেলটোৰ সদস্য। বন্ধুসকল, এওঁলোকে ইউটিউবৰ পৰা কিমান টকা উপাৰ্জন কৰে সেই বিষয়ে মই ভালকৈ জ্ঞাত নহয়, সেইবাবে আপোনালোকক জনাব নোৱাৰিম। বন্ধুসকল, সকলোৱে গম পাইছেই যে নিপু আহমেদ, বেতাল অৰ্থাৎ হৃষিকেশ শৰ্মা, ৰূপজ্যোতি মহন্ত এওঁলোক তিনিওৱে কেদাৰনাথলৈ ৰাইডত গৈছিল। বন্ধুত্বৰ মাজত যে কোনো জাতি ধৰ্ম নাই সেয়া এওঁলোকে প্ৰমাণ কৰি দেখুৱালে। এয়ে হৈছে আমাৰ অসমৰ সংস্কৃতি। এনেদৰেই তেওঁলোকৰ বন্ধুত্ব সদায় মজবুত হৈ থাকক, তাৰেই কামনা কৰিলোঁ। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ। জয় আই অসম।